হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কবি ইমৰানলৈ। তো বন্ধুসকল, যদি আপুনি অসমৰ ছাত্ৰ ছাত্ৰী তেন্তে এইখন ভিডিঅ' আপোনালোকৰ। হায়াৰ এডুকেশ্যনৰ বাবে যদি আপুনি এপ্লাই কৰিছে তেন্তে আপোনালোকৰ বাবে এইখন নটিফিকেশ্যন। তো নটিফিকেশ্যনটো কি আহক আমি জানিম। তো নটিফিকেশ্যনটো হৈছে গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা অফিচ অফ দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছাম, কহিলেপাৰা, গুৱাহাটী। তো প্ৰথমতে ক'ব খুজিছোঁ যে এইখন নটিফিকেশ্যনটো হ'ল সমগ্ৰ অসমৰ যিবোৰ মেট্ৰিক পাছ কৰিছে সেইসকলৰ বাবে। মেট্ৰিক পাছ কৰি ওপৰৰ লেভেলত যিবোৰ পঢ়া শুনা কৰি আছে সেইসকলৰ বাবে। তো ইয়াতে নটিফিকেশ্যনটো কি কৈছে আহক আমি আলোচনা কৰিম। তো নটিফিকেশ্যনত কৈছে ইট ইজ for general information of all concurrent, the Director of Higher Education Assam has developed a web portal to generate unqueued ID for aspiring students seeking online admission of academic season 2020-2021 in various instruction state universities of govt colleges under higher education general. The aspiring students are requested to generate the unqueued ID in the office web portal even if you already have filled the admission form or already taken admission. তো বন্ধু বান্ধৱীসকল, ইয়াতে কৈছে যদি আপুনি মেট্ৰিক পাছ কৰিছে তেন্তে আপুনি যিকোনো কলেজ বা হায়াৰ ছেকেণ্ডেৰীত এডমিশ্যন কৰিব খুজিছে তেন্তে আপোনালোকৰ বাবে এইখন আইডি আনকিউ আইডিখন বনাই লোৱাটো বাধ্যতামূলক। সেই আইডি বনাই লৈহে আপুনি এপ্লাই কৰিব পাৰিব। তো যদি আপুনি BA পঢ়ি আছে বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেন্তে আপোনাৰ এইখন আইডি বনাব লাগিব। আৰু যদি আপুনি থাৰ্ড চেম বা ছেকেণ্ড চেম থাৰ্ড চেমত পঢ়ি আছে তেন্তে আপোনালোকৰ বাবে থাৰ্ড চেমৰ চেকিঙৰ বাবে এইখন আইডি বনাই ল'ব লাগিব। সেইখন নটিফিকেশ্যন দিছে। আৰু কিদৰে বনাব লাগিব এইখন আইডি, তো প্ৰথমে মই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকখন দি দিছোঁ। লিংকত ক্লিক কৰাৰ পিছতে আপোনালোকে ডাইৰেক্ট আহি পৰিব। ইয়াতে অহাৰ পিছত আপোনাৰ যিখন ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম এইখন অফিচিয়েলি যিটো পৰ্টেল সেই পৰ্টেলত আহি পৰিব। অহাৰ পিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰটো বাধ্যতামূলক আৰু সেইখন মোবাইল এক্টিভ মোবাইল নাম্বাৰটো লাগিব। তো প্ৰথমতে কনফাৰ্ম SMS আপোনাৰ মোবাইলতো যাব। ইয়াতে কোৱা হৈছে ৰেজিষ্টাৰ ইউৰ ইনফৰমেশ্যন টু জেনেৰেট দ্য আনকিউ ID ইউ মাষ্ট ফিল আপ ডাটা প্ৰপাৰলি এণ্ড কাৰেক্টলি। অৰ্থাৎ ইয়াতে কোৱা হৈছে যদি ৰেজিষ্টাৰ কৰাৰ সময়ত আপোনালোকৰ ডাটাসমূহক একেবাৰে কাৰেক্ট আৰু শুদ্ধভাৱে দিবলৈ কোৱা হৈছে। আৰু এখন কনফাৰ্মেশ্যন SMS আপোনালোকৰ মোবাইলত চেণ্ড হ'ব। তো প্ৰথমতে কোৱা হৈছে প্ৰত্যেক ষ্টুডেণ্টৰ এইখন ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক। তো প্ৰথমতে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন গো ফৰ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আছে তো সেই অপশ্যনত আমি ক্লিক কৰিম। তো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত ডাইৰেক্ট এইখন পেজ খোলা খাব। এইখন পেজত খোলা খোৱাৰ পিছত আপোনাৰ কোৱা হৈছে কি যে আপোনাৰ ফাৰ্ষ্ট নেম কি, মিডিল নেম কি, লাষ্ট নেম কি। ফাৰ্ষ্ট নেমত আপুনি নাম এণ্টাৰ কৰিলে, মিডিলত যদি থাকে আপোনাৰ নাম ছাপ'জ আপোনাৰ নাম মহেন ৰয়, ঠিক আছে, তেন্তে ফাৰ্ষ্ট নেমটো আপোনাৰ মহেন দিব লাগিব, ৰয়টো দিব লাগিব, লাষ্ট নেম। তো ফাদাৰ নেমৰ আপোনাৰ দিব লাগিব। ফাদাৰ নেম দিয়াৰ পিছত মাদাৰ নেম দিব। মাদাৰ নেমৰ পিছত মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰ দিয়াৰ পিছত আপোনাৰ ডেট অফ বাৰ্থ দিবলৈ কৈছে। ডেট অফ বাৰ্থ দিয়াৰ পিছত আপোনাৰ জেণ্ডাৰ চিলেক্ট কৰিব। জেণ্ডাৰ আপোনাৰ হয় ফিমেল, মেল, যি জেণ্ডাৰ সেইখন চিলেক্ট কৰিব। কৰাৰ পিছত আপোনাৰ কোৱা হৈছে পাৰ্চন উইথ ডিছএবিলিটি। আপোনাৰ কিবা শৰীৰৰ অংগ প্ৰত্যংগ কিবা কাটিছে বা কিবা ধৰণৰ অসুবিধা আছে নেকি সেয়াত আপোনাৰ চিলেক্ট কৰিব কৈছে। তাৰপিছত কোৱা হৈছে আপোনাৰ ষ্টেট চিলেক্ট কৰিবলৈ কৈছে। তাৰপিছত আপোনাৰ কোৱা হৈছে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ কৈছে।
ডিষ্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনাৰ আহিছে এইবাৰ আপুনি লাষ্ট কোনখন কোৱালিফিকেশ্যন পাছ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে নে মেট্ৰিক পাছ কৰিছে ইয়াতে সেইটো সিলেক্ট কৰিব গৈছে যদি আপুনি হায়াৰ ছেকেণ্ডেৰী হয় তেনেহ'লে HSLC আৰু মেট্ৰিক যদি পাছ কৰিছে তেনেহ'লে HSLC আৰু যদি আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেন্তে HS আৰু যদি আপুনি ডিগ্ৰী পঢ়ি আছে অৰ্থাৎ থাৰ্ড সেমিষ্টাৰ সেকেন্ড সেমিষ্টাৰ ফাৰ্ষ্ট সেমিষ্টাৰ যদি পঢ়ি আছে তেন্তে আপোনাৰ বাবে ইউজি হ'ব মানে আন্ডাৰ গ্ৰেজুৱেট তো আপুনি কোন এডমিশন যদি সেকেন্ড সেমত পঢ়ি আছে তেন্তে নিশ্চিতভাৱে আপুনি থাৰ্ড সেমত চেকিং ফৰ এডমিশন ইউজি আপোনাৰ সেমিষ্টাৰৰ কথা কোৱা হৈছে ফাৰ্ষ্ট সেমিষ্টাৰ থাৰ্ড সেমিষ্টাৰ ফিফথ সেমিষ্টাৰ গল ইউজি সিলেক্ট কৰাৰ পিছত আপোনাৰ এইখন অপচন আহিব এই অপচনত আপুনি যদি সেকেন্ড সেমত পঢ়ি আছে তেন্তে আপোনাৰ ফাৰ্ষ্ট সেমিষ্টাৰ কৰাৰ কোনো প্ৰয়োজন নাই তেন্তে আপোনাৰ ডাইৰেক্ট থাৰ্ড সেমিষ্টাৰত এপ্লাই কৰিব লাগিব যদি আপুনি হাই এইচএস দিয়ে তেন্তে আপোনাৰ ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ কোনখনত আপুনি আছে সেইখন আপোনাৰ সিলেক্ট কৰিব লাগিব আৰু যদি আপুনি বেংক একাউণ্টৰ ডিটেইলছত আহে তেন্তে আপোনাৰ দিব লাগিব বেংক একাউণ্ট নাম্বাৰ অৰ্থাৎ কি আপোনাৰ নিজস্ব বেংক একাউণ্ট থকাটো বাধ্যতামূলক অৰ্থাৎ আপোনাৰ নামৰ লাগিব তেন্তে আপোনাৰ নামৰ যদি বেংকৰ একাউণ্ট থাকে এখন আপোনাৰ নাম বহাব তাৰ পিছত একাউণ্ট নাম্বাৰ বহাবলৈ কৈছে IFSC কোড বহাবলৈ কৈছে কোৱাৰ পিছত যিখন ক্যাপচা আছে ক্যাপচা আপুনি দিয়াৰ পিছত এটো ক্লিক কৰাৰ পিছত সাবমিট মাৰি দিব আৰু ইয়াৰ মাজতে যদি কিবা সন্দেহ থাকে তেন্তে আপোনালোকে ডাইৰেক্ট ইমেইল অথবা কল আদিৰ দ্বাৰা গুৱাহাটী যিখন ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ যিখন মেনেজমেণ্ট কৰি আছে সেই সকলক কল কৰি সকলোবোৰ তথ্য জানিব পাৰিব আৰু যদি আপোনাৰ একাউণ্ট নাই তেন্তে আপোনাৰ নিজৰ ফেমিলি কিবা একাউণ্ট দি হানা এপ্লাই কৰিব পাৰে কিন্তু তথাপিও এইখন নম্বৰত কল কৰি আপুনি সম্পূৰ্ণ তথ্য লৈ ল'ব আৰু সাবমিট মাৰাৰ পিছত আপোনালোকৰ সন্মুখত এখন নতুন পেজ খোলা হ'ব সাবমিট মাৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেখন পেজ খোলা খাব পেজ খোলা খাৰ পিছত ফ্ৰেন্ডছ বন্ধুসকল মই এপ্লাই কৰিছিলোঁ আগতে এপ্লাই কৰাৰ পিছতহে আপোনালোকৰ সন্মুখত এনেখন দাঙি ধৰিছোঁ তো এপ্লাই কৰাৰ পিছত এনেখন সিস্টেম আহিব সিস্টেম আহাৰ পিছত যিখন আছে কি ডাউনলোড একনলেজমেন্ট ইয়াতে কোৱা হৈছে প্লিজ ডাউনলোড দা একনলেজমেন্ট এণ্ড লগ আউট অৰ্থাৎ ডাউনলোড কৰি হানা আপুনি এইকত লগ ইন মাৰিব তো আশা কৰোঁ বন্ধুসকল নিশ্চয় ভাল লাগিছে ভিডিঅ'খন ইনফৰমেশ্যন পাইছে তেন্তে যদি সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিব ধন্যবাদ